তামোলপুৰীয়া ভাষা ক'ব কি কৈছা এনেকৈ কোৱাচোন কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভালে মোৰ খবৰ একেবাৰে বেয়া কাৰণ কালিৰ পৰা একেবাৰে বৰষুণ দি আছে আজিও এতিয়া ৰ'দ নাই বৰষুণ আহিব যেন লাগি আছে আৰু আজি প্ৰায় 16-17 দিন মানে হ'ল আমাৰ পিলে লাইনে নাই এই বহাগৰ 1 তাৰিখৰ পৰা যোৱা আজিলৈকে লাইন অহা নাই কিবা হৈ আছে চ' অশান্তি আৰু এইপিনে দেউতাই কিবা কিবি খেতি কৰিছিল আপোনালোকক অকণমান দেখুৱাই দিম মোৰ মানে সেয়াই চাই আছিলোঁ তো চাই থাকক ভিডিঅ'টো দুপৰীয়াৰ সাজৰ বাবে আইতাই কুটি আছিলে ঢেকীয়া মই অকণমান দেখুৱাই দিলোঁ আৰু এইপিনে কণ বিলাহী লাগিছে অকণমান আৰু আমাৰ এইবাৰ ভোট জলকীয়া বহুত বেছিয়ে লাগিছে আমাৰ ওচৰতে ঘৰৰ ওচৰতে একদম চোতালতে এনেকৈ অকণমান ঠাই আছিলে তাত এনেকৈ পুলি কেইটামান ৰুই দিছিলে আৰু আমাৰ বস্তিটোততো বহুত বেছিয়ে লাগিছে তাতো পুলি আছে বাৰু আপোনালোকক গৈ দেখুৱাই দিম নেক্সট ভিডিঅ'ত কিবা কিবি অকণমান আছিলে সেইবোৰতো খোৱাই হ'ল আৰু আমাৰ ঘৰত আহিব আপোনালোকে যদি এতিয়াৰ সময়ত আহে তেতিয়াহ'লে ভোট জলকীয়া নিবও পাৰিব আৰু খাবও পাৰিব কোনোবাই যদি আহোঁ বুলি ভাবি আছে দেন জলদি আহি যাওক সোনকালে আহি যাওক ভোট জলকীয়া নিবও পাৰিব খাবও পাৰিব গাইজ আৰু এতিয়া আছে বহুতৰ ঘৰত ইনভাৰ্টাৰ আছে গতিকে লাইটৰ পোহৰত অকণমান ভাবিছোঁ ভিডিঅ'টো বনাওঁ যিহেতু ৰাতিপুৱাৰ পৰাই ষ্টাৰ্ট কৰিছোঁ আমাৰ ঘৰত বুলি নহয় আমাৰ গাঁওখনত ক'তোৱে লাইন নাই গতিকে এতিয়া যাব ওলাইছোঁ আমাৰ খুৰীমাহঁতৰ সৰু খুৰীমা এজনী বাৰু মোৰ খুৰীমাহঁতৰ ভণ্টিৰ বাৰ্থডে আছে আপোনালোকে হয়তো চিনি পায়ে বহুতে তাইক ভিডিঅ'ত আছেও আগৰ ভিডিঅ'বিলাকত আছেও তেতিয়াহ'লে তাইৰ এতিয়া বাৰ্থডে আজি তো মই তাত যাম আৰু এইপিনে এইয়া ষ্টিকাৰখন কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব পাণ্ডা হয় মোৰ বহুত বেছি ফেভৰেট হয় ফ্লিপকাৰ্টৰ পৰা লৈছোঁ মানে বৈ লৈছে আমি অৰ্ডাৰ কৰি দিছিলোঁ ফ্লিপকাৰ্টত পাই যাব বহুত বেছি ধুনীয়া হয় তেতিয়াহ'লে বলক আমাৰ ভণ্টিজনী এয়াৰ বাৰ্থডে হেপী বাৰ্থডে এই যাতে এতিয়াতো অকণমান আৰু ডাঙৰ ফটো আমিবোৰ যাতে বাদ দিয়ে আৰু ধুনীয়াকৈ জীৱনটো যাতে আগবাঢ়ি যায় আপোনালোক সকলোৱে এক আশীৰ্বাদ কৰিব তো হেপী বাৰ্থডে আয়োজন চলি আছে আৰু এজনী আমাৰ গোলাঘাটলৈ কোৱা কিবা কৈ দিয়া মোৰ চেনেলটো আমাৰ বাৰ চেনেলটো লাইক সাবস্ক্ৰাইব কমেণ্ট শ্বেয়াৰ চব কৰিব দেই এয়া আমাৰ আইতা হাই কওক আইতা বাই আলহী আৰু বাবু কিবা এটা ক'ব দিম কোৱা কি খবৰ তোমাৰ বাবুৱে আমাৰ ভাষা কৈ দিব দেই তামোলপুৰীয়া ভাষা ক'ব কি কৈছা এনেকৈ কোৱাচোন এয়া ভাত খালি না নাজান দে মই সি মানে আমাৰ ভাষা ক'ব নোৱাৰে আজি অলপমান তাই বহুত বেছি বৰিং হৈ আছিলোঁ আজি হৈছে নেক্সট ডে আৰু এইকেইটা বস্তুৰে কিবা এটা চটপটা খাব পাৰি যেতিয়া বহুত বেছি বৰিং হৈ থকা যায় তেতিয়া মিমি এনেকুৱা জ্বলা টাইপ বস্তুৰে কিবা এটা চটপটা খাব মন যায় তো তাৰ বাবে মই চাট মছলা ৰেড চিলি পাউডাৰ আৰু এনেকৈ মিমি চটপটা কুৰকুৰি এনেকৈ লৈ লৈছোঁ এটা বাউলত মানে বাতি এটাতকৈ লৈ লৈছোঁ তাৰপাছত এনেকৈ মছলাখিনি ঢালি দিছোঁ মিমি মছলাখিনি বেছি মছলা এড কৰা নাই মিমি মছলা চাট মছলা আৰু মিমিত থকা যিখিনি তেল আছিলে সেইখিনি তেলখিনি দি দিছোঁ আৰু পিঁয়াজ দি দিছোঁ পিঁয়াজ আৰু জলকীয়াটো বাৰু অপশ্যনেল হয় আপোনালোকে দিলে দিব পাৰে নিদিলে নাই তাৰপিছত এনেকৈ অকণমান লাই দিব আমি বহুতকেইজনী খাম গতিকে অকণমান বেছিকৈ বস্তু লৈছোঁ ইয়াৰে মেইন বস্তুটো মিমি আৰু তেৰেমেৰে হয় গতিকে এনেকৈ চটপটা কেতিয়াবা খাই চাব মই 30 তাৰিখতে ভিডিঅ' আৰম্ভ কৰিছিলোঁ কিন্তু এণ্ড কৰিবই পৰা নাই আৰু আজি আহিছোঁ ইয়াতে বড়ো সাহিত্য সভা আছে তাত ৰাষ্ট্ৰপতি আহিব বোলে গতিকে অকণমান চাব আহিছোঁ আমি তেতিয়াহ'লে বলক আপোনালোককো অকণমান দেখুৱাই দিম বহুত মানুহ দেখা নাপামেই তথাপিতো আহিছোঁ আৰু বলক আমি পুৰা খোজকাঢ়ি আছোঁ আৰু স্কুলখনহে পাইছোঁ গাইজ গাড়ী চাওক আমাৰে গাড়ী চাব এইগিলা আৰু এতিয়া মানুহ ঠেলা হিচাপে যাই আছোঁ আৰু চ' গাইজ আহি পাই গ'লোঁ আৰু চাওক অজস্ৰ মানুহ মানে ইমান বেছি মানুহ আজি একেবাৰে ঠেলাঠেলি লাগি গৈছে এইপিনেতো অকণমান কমেই আছে বাট আপোনালোকে মানে ৰিয়েলত দেখিলে ন বহুত বেছি বেলেগ ফিল এটা হ'ল হয়
সো এনেকৈ বহুত বেছি ভাল লাগিছে আৰু মেলাও আহিছে বাৰু বাট এইবোৰ মোৰ ভিডিঅ' কৰা নহ'ল মেলাত কাৰণ বহুত বেছি ভিৰ হয় মোবাইল উলিয়াব অকণমান কমফৰ্ট ফিল নকৰোঁ আৰু মোবাইল উলিয়াব ভাল নালাগে চ' এনেকৈ আপোনালোকক অকণমান বাহিৰৰ পৰা যিমানখিনি পাৰিছোঁ দেখুৱাবলৈ ট্ৰাই কৰিছোঁ সো গাইজ মই আহি গ'লোঁ ঘৰলৈ আৰু ঘৰত আহি থাকোঁতে ভাবিছোঁ ভিডিঅ'টো দেখোন এড কৰাই নাই গতিকে ভাবিছোঁ ভিডিঅ'টো এড কৰা আৰু আপোনালোকক কিমানখিনি দেখুৱাব পাৰিলোঁ নাজানো যিমানখিনি পাৰিছোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু মানুহৰ বহুত বেছি ভিৰ গতিকে কিমানখিনি আপোনালোকেও দেখিলে মই নাজানো কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আজি ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত থকা বেল আইকনটো দবাবলৈতো নাপাহৰিব তেতিয়া আপোনালোকে মই ভিডিঅ' দিয়াৰ লগে লগে নটিফিকেশ্যন পাই যাব আৰু যদি নতুনকৈ কোনোবাই চাই আছে বা মোৰ চেনেলটো ভিজিট কৰিছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি থৈ যাব আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ পুনৰ এটি ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই লাভ ইউ অল জয় আই অসম